হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন খুৰা। মই ৰঞ্জন খুৰাই সুপ্ৰভাত জনাই আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠিয়েই চাহকাপ বনাই দুয়ো খালোঁ। খাই উঠি আকৌ ৰুটি চব্জি সেইবিলাকো বনাই খালোঁ। তাৰপিছতে মই আকৌ বজাৰলৈ গ'লোঁ। আজি ওচৰতে মানে আমাৰ এখন বজাৰ বহে, বজাৰলৈ গ'লোঁ। বজাৰৰ পৰা মালি মাছ পাই মালি মাছ লৈ আহিলোঁ, লগতে লোকেল লাই শাকো আনিলোঁ। সেইবিলাকো মানে কেনেকৈ বনাওঁ এতিয়া দুপৰীয়া সাজ সেইটো বাৰু দুখৰ মাছখিনি আজি মই বেলেগ এটা ছিষ্টেমত বনাওঁ বুলি ভাবিছিলোঁ। সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কেনেকৈ বনাওঁ কি কৰোঁ সেইটো আপোনালোকক দেখুৱাওঁ। তাৰপিছত খাই বৈ উঠি আকৌ এফালে যাবলগীয়া হৈ আছে। এজনক যাওঁ বুলি ৰাতিপুৱাই কথা দিলোঁ, গতিকে তালৈও যাওঁ, ক'লৈ যাওঁ আপোনালোকক সেইবিলাকো দেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। কি কৰোঁ কি নকৰোঁ অলপ মানে মাছৰ যিটো মই আঞ্জা বনাম সেইটো অলপ বেলেগ বনাম, সেইকাৰণে আপোনালোকক কৈছোঁ। আপোনালোকে চাই থাককচোন কেনেকৈ বনাওঁ কি কৰোঁ, আৰু কাৰ ওচৰলৈ যাওঁ সেইটোও আপোনালোকে গম পাব, ভাল পাব। গতিকে ব'লক মই পাকঘৰলৈ যাওঁ, কেনেকৈ বনাইছোঁ আপোনালোকক অলপ মই আইডিয়া এটা দি দেখুৱাই দিছোঁ। এতিয়া চাওক, মই আপোনালোকক দেখুৱাই যাওঁ। এয়া চাওক, এয়া মাছ ফ্ৰাই কৰি থোৱা আছে। এই 1 2 3 4 5 6 এই 6 পিচ বেলেগে বনাম। সেইখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। এই 6 পিচো বেলেগ আছে। এই 6 পিচ কেনেকৈ বনাওঁ সেইটো আপোনালোকক সেইটো নেদেখুৱাব পাৰোঁ। আৰু এইখিনি হৈছে আপোনাৰ ফিচা 2 পিচ মালি মাছ। এই ফিচা 2 পিচ আৰু মোৰ ইয়াৰ কাঁইট চাইডবিলাক গুচাম। সেইখিনি গুচাম গধূলি সময়ত খৰিচা পিঁয়াজ জলকীয়া দি এইখিনি একদম জ্বলাকৈ মস্তিকৈ বনাই সেইখিনি ভাজিম। এতিয়া এইখিনিৰ কাৰণে এই 6 পিচৰ কাৰণে মই এয়া চাওক, ইয়াত দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে সৰিয়হ, আফুগুটি, নহৰু এটা, অকণমান পিঁয়াজ আৰু অকণমান সৰুকৈ আদা অকণমান, এইখিনি মিক্সিতে পিচি ল'লোঁ। আৰু এইখিনি কিহত বনাওঁ আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এটা বস্তু দেখুৱাইছোঁ আপোনালোকক, চাই লওকচোন এতিয়া। এইটো দেখিছে, এইটো হৈছে কম্পটন গ্ৰিপছৰ মাইক্ৰ'ভেন। এইটো 1995ৰে। এইটো মানে বহুত পুৰণি। ইয়াতে মানে গড়গাঁৱৰ পৰা আমি ইয়ালৈ ডাইৰেক্ট আহোঁতে ইয়াতে থৈ দিলোঁ, বাকীটো গুৱাহাটীত সেইটো বস্তু বেলেগ। এইটো যেতিয়া আনিছিলোঁ প্ৰথম, মোৰ সৰুটো ল'ৰা তেতিয়া জাষ্ট স্কুললৈ গৈছিলে নাৰ্চাৰীত। স্কুলত গৈ পেলাই সি কি কৈছে জানে এইটো কথা আপোনালোকক আজি মানে এইটো দেখি পিনে মনত পৰিছে। সি স্কুলত গৈ পেলাই কৈছিলে যে আমাৰ ঘৰলৈ এটা ভাত বনোৱা টিভি আনিলে। পিছত সেই তেখেতৰ শিক্ষয়িত্ৰীগৰাকী বা ঘৰৰ ওচৰত তেখেতে আহি পেলাই কৈছে ই বোলে স্কুলত এনেকৈ কি ভাত বনোৱা টিভি আনিছে, কোনটোনো চাওঁচোন সেই বুলি আহিছে। তেতিয়া মানে মই এইটো দেখুৱাইছিলোঁ, মানে মনত আছে। এইটো 1995ৰ কথা। যি কি নহওক, আৰু ইফালে এওঁ লৈছে এয়া অমিতা কাটি লৈছে। অমিতা ভাজি তেওঁ বনাব। এয়া বজাৰতে পাই লাই শাক আনিছিলোঁ আজি, নতুন বস্তু মানুহ এজনে বাৰীতে কৰা। আৰু আলুগুটি এটা কাটি লৈছে, এয়া চিমিতে বনাব। এয়া ভাতত তিতাকেৰেলা দিব, ডায়েবেটিছ থকা মানুহ, গতিকে তিতাকেৰেলা খাবই লাগে। এইখিনি বস্তু এতিয়া কেনেকৈ বনাওঁ মই আপোনালোকক দেখুৱাওঁ। ৰেচিপি ভিডিঅ' নহয়, জাষ্ট কেনেকৈনো মাইক্ৰ'ভেনত বনাওঁ সেইটোকে আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া চাওক, ট্ৰেখনত অকণমান মিঠাতেল দি মাছ 6 পিচ ল'লোঁ। 6 পিচত আমি যিখিনি আফুগুটি সৰিয়হৰ পেষ্ট, সেই পেষ্টখিনি তলে ওপৰে ভালদৰে সানিলোঁ। সেইবিলাক আপোনালোকক দেখুৱাল নহ'ল। সেয়া সনাৰ পিছত মই ইয়াত এতিয়া পিঁয়াজবিলাক দিছোঁ। এই পিঁয়াজখিনি শ্ৰীমতীয়ে কাটি দিছিলে, পিঁয়াজখিনি মই ওপৰত দি লৈছিলোঁ। এয়া চাই থাকক। আজি শ্ৰীমতীয়ে মোবাইলটো লৈছে, তেওঁ ওলাবলৈ বেয়া পায়, গতিকে বোলো তুমি আজি ভিডিঅ'টো কৰা, মই কাম কৰি থাকোঁ। এয়া চাই লওক, পিঁয়াজখিনি দি হৈ গ'ল। পিঁয়াজখিনি এনেকৈ দিলে ভাল লাগে। কেঁচা জলকীয়াও দিব লাগিছিলে, কিন্তু মই যিটো পেষ্ট বনাইছিলোঁ সেই তাতে মানে কেঁচা জলকীয়া 2টা দি দিছিলোঁ, সেইকাৰণে এতিয়া নিদিলোঁ। এয়া হৈ গ'ল, ট্ৰে আমাৰ ৰেডি। এতিয়া মই ভৰাওঁগৈ, আপোনালোকে চাই থাকক। এইটো মাইক্ৰ'ভেন কৈছোঁ যে বহুত পুৰণি। এইটো মেনুৱেলি অলপ সময় প্ৰথমতে টেম্পাৰেচাৰটো দি লৈছিলোঁ, অলপমান গৰম কৰিলোঁ। গৰম কৰাৰ পিছত এতিয়া ভৰাওঁ। ইয়াত 3টা ঘাপ আছে। আমি এতিয়া এই মাজৰ যিটো ঘাট সেইটো ঘাটতে ভৰাই দিলোঁ। ভৰাই ছুইচটো অন কৰোঁ। টেম্পাৰেচাৰ দি দিছোঁ এতিয়া 150 ডিগ্ৰী টেম্পাৰেচাৰ ৰাখিলোঁ, আৰু এইটো বোথ ছাইড কৰি দিলোঁ। বহুত পুৰণি কৈছিলোঁ, এইটো মেনুৱেলি অপাৰেট কৰিবলগীয়া হয়। কিন্তু আজিকালিতো নতুন যিটো ওলাইছে অট'মেটিক, সেইবিলাক ভাল। আমাৰ গুৱাহাটীত যিবিলাক আছে ধৰি লওক সেইটো ঘৰত, সেইবিলাক ভাল। এইটো মেনুৱেলিৰ কাৰণে পুৰণি, পেলাই দিব নোৱাৰোঁ, গতিকে এইটোকে ব্যৱহাৰ কৰিছোঁ। হৈ যাব 20 মিনিটমানৰ পিছত ৰেডি হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। পানী খাই বৈ আজৰি হ'লোঁ। আজৰি হৈ অলপ সময় জিৰালোঁ। জিৰাই পেলাই এয়া মই গাড়ী চলাই গৈ আছোঁ। আমি গৈ আছোঁ আছামিজ ব্লগাৰ PKৰ ঘৰলৈ, প্ৰাঞ্জলৰ ঘৰলৈ। এয়া প্ৰাঞ্জলে 2000 ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হ'ল, লগতে 1,50,000 ভিউজো পালে। সেয়ে আমি প্ৰাঞ্জলৰ ঘৰলৈ গৈছোঁ। প্ৰাঞ্জলক শুভেচ্ছা বাণী এটা জনাওঁগৈ। লগতে এয়া মোৰ শ্ৰীমতী আছে, মই চলাই আছোঁ গাড়ী, এয়া এওঁৰ লগত বহি গৈছে।
আমি যাওঁ প্ৰাঞ্জলৰ ঘৰলৈ প্ৰাঞ্জলক শুভেচ্ছাটো জনাওঁগৈ প্ৰাঞ্জলক ভাল লাগে মানে তেওঁৰ দেউতাক মাককো লগ পাইছিলোঁ একেবাৰে সহজ সৰল মানুহ দেউতাক এখন অৱসৰপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলে গতিকে যাওঁ ব'লক আমি প্ৰাঞ্জলৰ ঘৰত আপোনালোকক আকৌ লগ পাই আছোঁ ৰাস্তাত যদি কিবা পাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু কেমেৰাটো নথ কৰিব নাই কেমেৰাটো ধৰি দিব লাগে কেমেৰাটো ধৰি দিব এয়া আমি পালোহি এতিয়া এইটো হৈছে নগাঁৱলী ঠিক এইফালে গ'লে এই বাওঁফালে দেখুৱাইছোঁ এইফালে গ'লে আপোনাৰ জয়সাগৰ নামডাঙৰ শিৱসাগৰ ওলাবগৈ আৰু আমি এইফালে গৈ আছোঁ এইটো ওলাবগৈ আমগুৰিত আমি আমগুৰিৰ ফালে গৈ আছোঁ এইফালে গৈ পামগৈ আমি আহি পাই গ'লোহি এয়া প্ৰাঞ্জল এইফালে প্ৰাঞ্জলৰ দেউতাক ৰৈ আছে এয়া আমাৰ এয়া পালেহি এয়া গৈ থাকোঁ আপোনালোকক দেখুৱাই আছোঁ আকৌ এয়া বহি লৈছোঁ বহি লওঁ এতিয়া মই বহিলোঁ আমাৰ শ্ৰীমতী বহিছে এইফালে এয়া প্ৰাঞ্জল আমাৰ এতিয়া মোৰ প্ৰাঞ্জলৰ দেউতাক হয় কি মই এতিয়া কি ক'ব লাগিব এতিয়া ধৰি লওক আমি ককাই ভাই নিচিনা হ'ম এতিয়া আৰু গতিকে সেয়াই প্ৰাঞ্জলো সেয়া ভিডিঅ' কৰিবলৈ প্ৰাঞ্জলো সেয়া ভিডিঅ' কৰিবৰ কাৰণে মোবাইল দি দিছে আপোনালোকক কৈছিলোঁ কেলৈ আহিছিলোঁ বুলি এতিয়া আমি কৈছোঁ প্ৰাঞ্জলে 2000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে আমি সেয়েহে আজি প্ৰাঞ্জলৰ ঘৰত পাৰ্টি খাবলৈ আহিছোঁ এতিয়া প্ৰাঞ্জলে কি কয় ক'ব নোৱাৰোঁ এতিয়া আৰু আমি মুঠতে পাৰ্টি খাবলৈ বুলি আহি চ' কথাটো হ'ল এনেকুৱা ধৰণৰ আপোনাৰ পাৰ্টি বুলি তেনেকুৱা ধৰণৰ নহয় ইউটিউবত এতিয়া চিনাকি খুৰা আহিছে ঘৰলৈ এতিয়া কি হৈছে লাহে লাহে মানে এটা সম্বন্ধটো মানে ঘৰুৱাভাৱে মানে ঘৰুৱা নিচিনা হৈ গৈছে পাৰ্টি বুলি খুৰা অকণমান জমনি কৰিছে ওকে ছাবস্ক্ৰাইবাৰ কিনো পাৰ্টি এতিয়া মানে ঘৰুৱা এটা সম্বন্ধ হ'ল মানে আজি খৰিও প্ৰথম আহিছে মানে অন্তৰৰ পৰা কিবা এটা বেছি ভাল পাইছে সেইকাৰণে আহিছে ইমান দূৰৰ পৰা নহ'লেনো কি হয় নাই আপোনালোকে এটা কথা ভাবকচোন বাৰু এতিয়া তোকে হ'ল বুলি কিবা এটা খুৰাই মানে সেই ধেমালিতে আৰু পাৰ্টি বুলি ঠিক তেনেধৰণে এতিয়া ঘৰুৱা এটা সম্বন্ধ হ'ল খৰিও আহিছে খুৰাও আহিছে আজি খৰিক প্ৰথমভাৱে লগ পালোঁ তো সেনেকুৱাই মানুহৰ জীৱনত বহুত টকা পইচা থাকক বা নাথাকক সকলো দুদিনীয়া জীৱন কচুবতৰ পানী কিন্তু সেই জীয়াই থকা দিনকেইটাতে সকলোখিনি মানে কিবা এটা সম্বন্ধ এটা বাঢ়ি গ'লে মানে কি ক'ম মানে মই ভাষাই প্ৰকাশ কৰিব পৰা নাই মানুহ যি কি নহওক বহুত ভাল লাগিছে খুৰা আজি খুৰিও আহিছে নতুনকৈ আমাৰ ঘৰলৈ তো সেয়া পাৰ্টি বুলি একো স্পেচিয়েল নাই আগলৈ আপোনালোকে চাই থাকিলে মানে গম পাব আৰু এয়া প্ৰাঞ্জলে চাওক প্ৰাঞ্জলে আমালৈ কি আনিছে দেখিলে এয়া গোটেইবোৰ একদম প্ৰাঞ্জলৰ স্পেচিয়েল এয়া মস্ত পুৰি দেখিছেনে ইয়াত চাওক এয়া মস্ত পুৰি এয়া গোটেই প্ৰাঞ্জলে পুৰি পাপৰ দিছে আৰু এয়া দিছে অৱশ্যে প্ৰাঞ্জলে শ্বৰ্ট ভিডিঅ'ত যিটো দেখিছোঁ তেওঁ এইখন চাওক গালখন মানে মোৰ গালৰ নিচিনা হ'ল মানে গালখন এনেকুৱা ঠিক অলপমান ফুলা নহ'লগৈ আজি প্ৰাঞ্জলৰ নম্বৰ কাৰ্ড খাইছোঁ তথাপিতো এয়া খাই মেলি লওঁ আকৌ আপোনালোকক দেখুৱাই থাকোঁ কি কৰোঁ কি নাই খাই বৈ আজৰি হৈ বাহিৰলৈ ওলাই আহিছোঁ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এইখন হৈছে প্ৰাঞ্জলৰ আগফালৰ সন্মুখৰ বাৰী গোটেইবোৰ শাৰী কৰি সাঁচি গছ লগাইছে চাৰিওফালে সাঁচি গছ এই সাঁচি গছখিনি আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ সেইকাৰণে মই ওলাই আহিলোঁ অন্য একো নেদেখুৱাওঁ আপোনালোকক এই প্ৰাঞ্জলৰ সাঁচি গছবিলাকে দেখুৱাইছোঁ এইখিনিকে আমি টকাৰ গছ বুলি কওঁ বহুত দামী গছ এয়া প্ৰাঞ্জলৰ সাঁচি গছ এতিয়া আকৌ আপোনালোকক মই যাওঁগৈ ঘৰত গৈহে আপোনালোকক লগ পাই আছোঁগৈ এতিয়া গধূলি প্ৰায় 6:30 হ'ল আমি আহি এয়া ঘৰ পালোহি ঘৰ পাই ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ কিন্তু ৰাস্তাত আমি একো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আন্ধাৰত ৰাস্তাতনো কি ভিডিঅ' কৰিম সেই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনালে ভাল লাগিব যদি ভাল পায় লাইক কৰি এটা কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিব গতিকে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বিলাক তেতিয়া আপোনালোকে চাবলৈ পাব গতিকে মই ৰঞ্জন খুৰাই আজিলৈ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিব খুজিছোঁ অ'কে বাই